নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। আজি আমি ইউনিট টেষ্টৰ এখন পেপাৰ সলভ কৰিম আৰু এই পেপাৰ কেইখন মই বহুত কেইখন ইউনিট টেষ্টৰ পেপাৰ আমাক যেহেতু কোৰ্সৰ ল'ৰা-ছোৱালীখিনিয়ে পঠাইছে বা তোমালোকেও পঠাব পাৰা মোৰ হোৱাটছআপ নাম্বাৰত। আৰু এই পেপাৰ কেইখন তোমালোকে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰি ফ্ৰী মেটেৰিয়েলছত গ'লে যেতিয়া তুমি ইউনিট টেষ্ট ফোল্ডাৰত যাবা ইয়াতে ফ্ৰীতে তোমালোকে সব ডিষ্ট্ৰিক্টৰে ইউনিট টেষ্টৰ পেপাৰখিনি PDF আকাৰে ডাউনলোড কৰিব পাৰিবা। দুটামান কুৱেশ্যন চাই দিওঁ, গোটেইখিনিতো চাই দিয়া এটা ভিডিঅ'ত এনেও সম্ভৱপৰ নহয়। আমি আলোচনা কৰিম গোটেই পেপাৰখন, ঠিক আছে? গতিকে আমি প্ৰথম প্ৰশ্নটো চাওঁ আহাচোন। কি কৈছে যে আটাইতকৈ সৰু কি ধনাত্মক অখণ্ড সংখ্যাৰ লগত 252 পূৰণ কৰিলে বৰ্গ সংখ্যা হ'ব? তো 252 এটা নাম্বাৰ আছে আৰু কুৱেশ্যনটো তোমালোকে ধৰিব পাৰিছা চাগে। অকণমান জুম কৰি দিওঁ ৰখা। য়েছ, ঠিক আছে। তো 252 নম্বৰত কি সৰু সংখ্যা পূৰণ কৰিলে বৰ্গ হ'ব? তো আমি ইয়াৰ কাৰণে এইটো বস্তু উলিয়াব লাগিব। 2ৰে কাটিলে 126, 2ৰে কাটিলে 63। স্পীডত কৰি যাম কাৰণ ক্লাছত বেছিক কনচেপ্টখিনিতো বুজাই দিওঁ। তাৰপিছত ইয়াক 2ৰে নাযায়, 3ৰে যাব 21, 3ৰে যাব 7। এতিয়া চোৱা দুবাৰ দুবাৰকৈ কি আছে? 2 দুবাৰ আছে, 3 দুবাৰ আছে, 7টো নাই। তো 7 এটা পূৰণ কৰিলে এই গোটেইটো ইয়াত যদি আৰু এটা 7 থাকিলে হয় এটা পূৰ্ণবৰ্গ হ'ল হয়। তো অপশ্যন কোনটো হ'ব? যোনটোত 7 আছে, অৰ্থাৎ লাষ্ট অপশ্যনটো কাৰেক্ট, ঠিক আছে। নেক্সট প্ৰশ্নটোত যাওঁ যদি x² + 5x + 6ৰ উৎপাদক কি হ'ব সুধিছে। চ' মই তোমালোকক ক্লাছতো শিকাইছোঁ। প্ৰশ্নটো আছে x² + 5x + 6। আমি কি কৰিম? এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিলে শেষৰটো চালোঁ আৰু ইয়াৰ লগত 1 আছে, ঠিক আছে। তো আমি শেষৰটো এনেকুৱা দুটা ইয়াৰ উৎপাদকত ভাঙিম যাতে যোন দুটা পূৰণ কৰিলে ই হয় আৰু প্লাছ কৰিলে, কাৰণ মাজত প্লাছ আছে, 5 হয়। কি হ'ব? 2 আৰু 3। তো x² + 5ৰ জেগাত 2 + 3x + 6। তো এইটো কৰিলে তোমালোকে x + 2 আৰু x + 3 পাবা, ঠিক আছে। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। ইমানকৈ ডিটেইলছত কৈ থাকিব নোৱাৰি যিহেতু টাইম যাব এনেই। তাৰপিছত দুটা ত্ৰিভুজ সৰ্বসম হয়, AB আৰু DE সমান, BC আৰু EF সমান, তেন্তে তলৰ কোনটো হ'ব লাগিব? তো আমাক কৈছে যে AB আৰু DE আৰু BC আৰু EF, AB DE BC EF সমান হয়, তেনেহ'লে কোনটো হ'ব লাগিব সৰ্বাংগ সমৰ বাবে? তো AC B আৰু E টো সমান হ'ব লাগিব, B আৰু E, ঠিক আছে। B আৰু E তেতিয়া হ'ব নে নহ'ব? নহ'ব। সৰ্বাংগ সম হ'বৰ কাৰণে গোটেইকেইটা বাহু সমান হ'ব লাগিব, নহ'লে কি হ'ব লাগিব? গোটেইকেইটা কোণ। তো এই বাহুটো সমান হ'ব লাগিব। অপশ্যন ডি টো কাৰেক্ট হ'ব, ঠিক আছে। অপশ্যন ডি। তাৰপিছত সুধিছে চোৱা, দুটা পৰিমেয় সংখ্যাৰ পূৰণফল, মাল্টিপ্লিকেশ্যন অফ টু ইৰেশ্যনেল নাম্বাৰ ইজ অলৱেজ। অপৰিমেয়। দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি হ'ব? আমি চাওঁচোন, মই দুটা এক্সাম্পল দেখাম, ঠিক আছে। দুটা অপৰিমেয় সংখ্যা, দুটা ইৰেশ্যনেল নাম্বাৰ। প্ৰথম এটা ৰুটটো ল'লোঁ, এটা ৰুটটো ল'লোঁ। এই দুইটা পূৰণ কৰিলে কি হয়? √2² অৰ্থাৎ 2 পৰিমেয় পালোঁ। এতিয়া আৰু এটা এক্সাম্পল দেখাওঁ। এটা ৰুটটো ল'লোঁ, এটা √3 ল'লোঁ, দুইটা পূৰণ কৰিলে √6। এটাত আমি পৰিমেয় পালোঁ, এটাত অপৰিমেয় পালোঁ। তো অপশ্যন চিটো হ'ব, পৰিমেয় বা অপৰিমেয়, ঠিক আছে। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। তাৰপিছত সমকোণী ত্ৰিভুজত RHS চৰ্ত অনুসৰি সৰ্বাংগসম হ'ব যদিহে কি সমান হয়? অতিভুজ আৰু এটা সূক্ষ্মকোণ, অতিভুজ আৰু দুটা অনুৰূপ বাহু, অতিভুজ আৰু এটা অনুৰূপ বাহু, অতিভুজ আৰু দুটা অনুৰূপ কোণ। হাইপোটেনাছ এণ্ড টু কাৰেছপণ্ডিং ছাইডছ, অতিভুজ আৰু দুটা বাহু। আচ্ছা, ইয়াত চৰ্তটো দিছে RHS অৰ্থাৎ ৰাইট এংগল, হাইপোটেনাছ আৰু S, ঠিক আছে। তো আমাৰ অপশ্যন কোনটো হ'ব? অতিভুজ আৰু দুটা অতিভুজ আৰু এটা ক'ত গ'ল RHS, ৰাইট এংগল, ক'ত গ'ল হাইপোটেনাছ, অতিভুজ আৰু দুটা অনুৰূপ কোণ। য়েছ, এইটোৱে হ'ব লাগে, অপশ্যন বি। অপশ্যন বি নহয়, এইটো লাষ্টৰটো, মানে অপশ্যন ডিটো হ'ব লাগে, ঠিক আছে। অপশ্যন ডি। নেক্সটটো কৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো যিটোৰে 70 আৰু 125ক হৰণ কৰিলে কি হয়? ৰিমাইণ্ডাৰ্ছ 5 and 8। এটা বস্তু থাকি গ'ল হা, ইয়াত 5 and 8 থাকিব, অৰ্থাৎ কি কৈছে? 70 আৰু 125 এই দুইটাকে হৰণ কৰিলে বাকী কি থাকিব? 70ত 5 থাকিব, ইয়াতে আন থাকিব। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে বহুত টেকনিক ইউজ কৰি কৰিব পাৰা, ডাইৰেক্ট এটাই চাইও কৰিব পাৰা।
আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগে তো আমি ইয়াক যদি 65 এৰে হৰণ কৰোঁ বাকি 5 থাকিব ন ইয়াতো যদি আমি 65 এৰে হৰণ কৰোঁ 65 ইনটু 2 কৰিলেতো নহ'ব এটো 65 নহ'ব 15 এৰে কৰিলে বাকি 10 থাকিব নহ'ব 13 এৰে কৰিলে 17ক কিমান হ'ব 13 3 গুণ নহয় 13 5 গুণ 65 5 থাকিব 13 এৰে কৰিলে আৰু 125ক 13 এৰে কৰিছোৱা কিমান হ'ব 13 9 গুণ 117 আন থাকিব 5 আৰু 8 তো অপচন সি 13 তো হ'ব কাৰেক্ট ঠিক আছে মই একদম শৰ্টকাট মেথডটো ইউজ কৰিছো ঠিক আছে কিবা টেকনিক আছে কিন্তু আমি শৰ্টকাট মটো সদায় কোন এমসিকিউ জলদি কৰিব লাগে তো এইটো কাৰণে শৰ্টকাট মেথডটো ইউজ কৰিছিলো তাৰপিছত এটা বহুপদ দিয়া আছে x² + 7x + 12 আই থিংক কোৱেশ্চনটো ভালকে তোমালোকৰ চন নাহিল চাগে এটো এটা বহুপদ দিয়া আছে ইয়াৰ শূন্য দুটা কি হয় সুধিছে প্ৰথম কথা এটো বস্তু আমি যদি ভাঙো 12 টো এনেকুৱাকে ভাঙিম যাতে মাজৰটো হয় যোগ কৰিলে ইমান বেছি বুজাই থাকা নাই ঠিক আছে কাৰণ ক্লাছতে মই বুজাই দিছো যিসকল কোৰ্সত আছে জানে বাই তো 3 আৰু 4 যোগ কৰিলে 7 হয় আৰু পূৰণ কৰিলে 12 হয় তো 3 আৰু 4 ত ভাঙিম x² + 3x + 4x + 12 হ'ব x কমন ললো x + 3 তাৰপিছত প্লাস 4 কমন ললো x + 3 তো ইয়াৰ পৰা x + 3 হ'ব এটা x + 4 হ'ব তো আমি যদি চাও এটো 0 কৰিলে x - 3 পাম এটো কৰিলে x - 4 তো দুইটা ঋণাত্মক হ'ব ঠিক আছে দুইটা ঋণাত্মক হ'ব তাৰপিছত কৈছে যে কি কৈছে আমাক আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ গসাউ কিমান আটাইতকৈ সৰু মৌলিক সংখ্যা কিমান 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা কোনটো হয় দুইটোটো আটাইতকৈ সৰু মৌলিক সংখ্যা আটাইতকৈ সৰু যৌগিক সংখ্যা আই থিং 1 হয় তো দুইটাৰে গসাউ 1 হ'ব মোৰ মতে 1 হ'ব লাগে ঠিক আছে তো 1 হ'ব লাগে 1 হ'ব নে নাই যৌগিক হ'বলে মানে এটো বস্তু অলপ কনফিউজন আছে ঠিক আছে আটাইতকৈ সৰু যৌগিক সংখ্যা কোনটো হয় আটাইতকৈ সৰু মৌলিক সংখ্যা 2 হয় আটাইতকৈ সৰু যৌগিক এটো তোমালোকে কমেন্ট কৰিবাচোন মই এটো বস্তু আজিলৈকে পঢ়োৱা নাই কেতিয়াও 1 হয় নে 4 হয় কোনটো হয় এই বস্তুটো কমেন্ট কৰিবাচোন নেক্সট কোৱেশ্চন চাও যিকোনো এটা অখণ্ড সংখ্যা q ৰ বাবে অযুগ্ম সংখ্যাৰ আৰ্হিটো কি হ'ব অযুগ্ম সংখ্যাৰ আৰ্হিটো এটো হয় 2q + 1 ঠিক আছে তাৰপিছত যদি x³ + 2x + মই ইকুৱেশ্যনটো লিখি দিছো x³ + 2x² - 5x - 6 ত্ৰিঘাত বহুপদ আছে শূন্য দুটাৰ সমষ্টি -1 শূন্য দুটা শূন্য কেনেকৈ থাকিব ইয়াতে শূন্য তিনটা থাকিব ন আলফা + বিটা + গামা তিনটা থাকিব শূন্য তিনটাৰ সমষ্টি -1 হয় তেন্তে তৃতীয় শূন্যটো কিমান হ'ব খুদিছে আচ্ছা দুটা শূন্যৰ যোগফল -1 হয় তেন্তে ওকে বস্তুটো কি দিছে জানা দুটা শূন্য আলফা + বিটা -1 আছে তো আলফা 3 নম্বৰ শূন্যটো কিমান গামাটো এটা একেবাৰে ইজি উলিয়াব পাৰিবা প্ৰথম আলফা + বিটা + গামা এটা ফৰ্মুলা আছিল ন সেই ফৰ্মুলাটো ইউজ কৰি উলিয়াই লোৱা তাৰপিছত এই দুটা ইউজ কৰি এটো পালা তাৰপিছত এটো কৰি দিবা ঠিক আছে এটো একেবাৰে ইজি বস্তু হয় মানে টান নহয় নেক্সট কোৱেশ্চনটো যাও কি কৈছে আমি মিলাব লাগে ঠিক আছে ম্যাথছ দা কলম আহিছে কি কৰিম চোৱা প্ৰথমটো হৈছে abc সদৃশ fdc তো ইয়াত কি হ'ব ইয়াত চোৱা a আৰু f সমান হ'ব b আৰু d সমান হ'ব c আৰু c a আৰু f সমান হ'ব a আৰু f সমান ক'ত আছে এটো চোৱা 2 তো p লগত 2 মিলিব p লগত 2 ক'ত আছে অপচন নম্বৰ d অপচন d ত আছে বেছি বুজাই থাকা নাই ট্ৰায়াঙ্গল ক্লাছ পঢ়ালে ভালকে বুজাই দিম এটো একেবাৰে ইজি মেথড হয় ঠিক আছে তো অপচন d টো হ'ব বাকি এটা চাই থাকিব না লাগে p লগত 2 অকল এটাতে আছে হল নেক্সট কি কৰিছে চোৱা যদি px = এটো হয় তেনে বহুপদটোৰ শূন্য দুটা এটা আনটো প্ৰতিক্ৰম হলে কে ইমান হ'ব product of zeros is this তো দুটা বহুপদৰ শূন্য দুটাৰ গুণফল c/a হয় আমি জানো এতিয়া আমাক কি কৈছে আমাক বহুপদটো যদি আমি উলিয়াও 5x² - 11x - k - 3
এইটো দিয়া আছে তো শূন্য দুটা এটা আনটো প্ৰতিক্ৰম তেনেহলে কি হয় এটা আনটো প্ৰতিক্ৰম মানে এটা যদি আলফা হয় আনটো 1/α হ'ব ৰেচিপ্ৰকেল দুইটা পূৰণ কৰিলে কি হ'ব 1 হ'ব ন এটো আৰু এটো কাটা যাব তাৰ মানে শূন্য দুটাৰ পূৰণফল 1 হয় শূন্য দুটাৰ পূৰণফলৰ ফৰ্মুলা কি আছিল c/a তো c/a মানে এইফালে 1 হয় কাৰণ এইফালে 1 আছে ন তো c = a পালো অৰ্থাৎ ইয়াতে c মানে কি হয় গোটেইটো হয় -2 আহিব হে তো -k +3 কি লিখিছো ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে মিলি প্লাস হল ইকুয়াল টু a মানে 5 তো k টো যদি মই এফালে নিও 5 টো এফালে আহিব 3 - 5 - 2 তো k ভ্যালু -2 यस আৰু এই কোনটো ফৰ্মুলা ইউজ কৰি কৈছো c/a ফৰ্মুলা ইউজ কৰি তো অৰ্থাৎ a আৰু b a আৰু r দুইটাই শুদ্ধ আৰু r টো a শুদ্ধ যুক্তি ঠিক আছে আই হোপ কনসেপ্টটো ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো কি কৈছে চাও হাসন এনেকুৱা ধৰণৰ প্ৰশ্ন আহে নেক্সট প্ৰশ্নটো এটো বস্তু মই ট্ৰায়াঙ্গল চেপ্টাৰটো পঢ়ুৱা নাই এতিয়ালৈকে আমাৰ ট্ৰায়াঙ্গল চেপ্টাৰটো তো তোমালোকে যিসকলে কৰিছা কোৱেশ্চন নম্বৰ 13 টো একবাৰ কমেন্ট কৰিবা ঠিক আছে মই কোৱেশ্চনটো একবাৰ উলিয়াই দিছো ভিডিওটো পজ কৰি কমেন্ট কৰিবা নেক্সট কোৱেশ্চনত যাও বেছি জুম হৈ গৈছে চাগে তোমালোকে এটো কাৰণে কোৱেশ্চনটো কাট খাই গৈছে চোৱা x² + 3x + k এটা শূন্য 2 হলে k এর মান কিমান হ'ব তো x² + 3x + k কি কৈছে এটা 0 2 হয় তো ইয়াতে মই x ৰ জায়গাত 2 বহালে এটো 0 হৈ যাব তো x ৰ জায়গাত যদি 2 বহাও 2² + 3 * 2 + k 0 2² মানে 4 6 k তো ইয়াৰ পৰা এটো কৰিলে আমি পাম f টো 10 হ'ব এটো ইফালে নিলে k - 10 k ভ্যালু হ'ব b - 10 নেক্সট কোৱেশ্চন কি কৈছে চোৱা -2/3 এটো চোৱা পাৱাৰ আছে তো সেম বেস সেম হয় তো পাৱাৰ দুটা প্লাস হৈ যায় n + 1 + 5 তো ইফালেও আছে -2/3 ওপৰত আছে 7 তো দুইটা সেম বেস হয় তো ওপৰৰ কেটা সমান হ'ব তাৰ মানে ওপৰত আছে n + 6 এফালে 7 6 তো ইফালে নিলে 1 তো n ৰ ভ্যালু হ'ব 1 মই স্পিডত কৰি আছো ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন আহিলে আমাৰ কি হয় ট্ৰায়াঙ্গল চেপ্টাৰ তো ট্ৰায়াঙ্গল চেপ্টাৰ কোৱেশ্চনটো কৰিবা তাৰপিছত n - 1² আৰু n² ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এটো একেবাৰে ইজি বস্তু এই ফৰ্মুলাটো মই ক্লাছত বাৰে বাৰে শিকাইছিলো তো 17 নম্বৰ অপচন কোনটো হয় তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে তই সুধিছে n টো যদি m ৰ ঘনমূল হয় তনে m² কিমান হ'ব মানে কি কৈছে n টো m ৰ ঘনমূল তো m² কিমান হ'ব কৰিছে এটা চোৱা n টো m ৰ ঘনমূল m ৰ ঘনমূল কিউব ৰুট অৰ্থাৎ কি হ'ব জানানে m ৰ কিউব ৰুট এনেকে লিখে অৰ্থাৎ m টো m ৰ কি হ'ব 1/3 হ'ব ওপৰত পাৱাৰ কিউব ৰুট মানে ওপৰত 1/3 ঠিক আছে আমি যদি m ৰ পৰা 1/3 টো আঁতৰাব চাও কি কৰিম এফালে n কিউব কৰিলো তো এফালেও কিউব কৰিলে এটো কাটা গল তো m = n কিউব আমাক সুধিছে কি m² তো আমি যদি এফালে m² কৰো এফালেও স্কয়াৰ কৰিব লাগিব তো স্কয়াৰ কৰিলে এই দুটা পূৰণ হৈ যাব তো 3 * 2 = 6 তো n to the power 6 ঠিক আছে কোৱেশ্চন নম্বৰ অপচন নম্বৰ C is the right answer নেক্সট সুধিছে লাইক ইৰেশনাল সদৃশ অপৰিমেয় সংখ্যা কোন দুটা হয় সুধিছে এক অপচনটো কোনটো হয় তোমালোকে কমেন্ট কৰিবা তাৰপিছত দ্বিঘাত বহুপদ ৰাখি লেখ এডাল দ্বিঘাত বহুপদ ৰাখি লেখডাল পেৰাবোলা হয় ঠিক আছে অধিবৃত্ত পেৰাবোলা তাৰপিছত 39.69 ৰ বৰ্গমূল নিৰ্ণয় কৰা তো এইখিনি তাৰ পিছৰখিনি তো তোমালোকে লং কোৱেশ্চন হৈ গল তো লং কোৱেশ্চন খিনি তোমালোকে পিডিএফ টো এপৰ পৰা ডাউনলোড কৰি লোৱা আৰু তাৰ পৰা তোমালোকে প্ৰেক্টিস কৰিবাগে ঠিক আছে তো আজি ভিডিওটো ইমানে আমি আৰু এখন পেপাৰ লৈ অতি সোনকালে আহি আছো ইনৰ লৰাছলি এই ভিডিওটো চাই আছা তোমালোকৰ জ্ঞাতাৰ্থে জনাও যে তোমালোকৰ কাৰণে আমাৰ এখন কোৱেশ্চন বেংক আছে এপত এই কোৱেশ্চন বেংকখন তোমালোকে ল'ব পাৰা মেথছ এণ্ড ফিজিক্স আপ এপটোত গৈ পেলাই ক্লাছ 10 মেনুত গলে ইয়াতে কি আছে জানেনে এই আমাৰ কোৱেশ্চন বেংকখনৰ নাম প্ৰগতি কোৱেশ্চন বেংক ইয়াতে প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেক চেপ্টাৰৰ প্ৰায় 200 মান এমসিকিউ আছে উইথ সলিউশন এটা চেপ্টাৰৰ 200 টা মান এমসিকিউ সেই গুটেখিনি কৰিলে তোমালোকে বেলেগ একো কিতাপ পঢ়িব নালাগে একো কোৱেশ্চন বেংক কৰিব নালাগে হেতু মই গ্যাৰান্টি লৈছো সব সাবজেক্টৰ 100 প্লাস ইয়াৰ উপৰি প্ৰত্যেক চেপ্টাৰৰ পৰা লং কোৱেশ্চনো আছে 100 টা মানকে এটা চেপ্টাৰৰ
ভাবা ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুইটাৰ বাবে উপলব্ধ আছে মেথছ ইংলিছ সায়েন্স আছামিজ সোশ্যাল এই গোটেইকেইটা সাবজেক্টৰ বাবে প্ৰায় 15000 মান কুৱেশ্যন আছে আমাৰ পিডিএফ পাবা এপটোত গৈ পেলাই ঠিক আছে গতিকে যিসকলে লোৱা নাই এতিয়াও বহু ল'ৰা ছোৱালী পঢ়ি আছে গৈ পেলাই লৈ লোৱা জাস্ট 399 रुपीस ইয়াৰ উপৰি আমাৰ বহুত কেইটা কোৰ্স আছে তোমালোকে এই কোৰ্সবিলাক জয়েন কৰিব পাৰা যেনেকে क्वेश्चन बैंक হয় সোশ্যাল সায়েন্সৰ নোটস আছে মই নোটস বনাই দিছো তোমালোকক ইংলিছৰ ফুল কোৰ্স আকাশ সাৰে পঢ়ায় আকাশ সাৰে নিজে এনআইটি শিলচৰ হয় ইংলিছত 100 পাইছিলে মেথছৰ ফুল কোৰ্স আছে মই পঢ়াও 1500 रुपीस এই গোটেই পইচাবিলাক একবাৰ দিলে হ'ল 1500 টকা কাৰণ মই মেথছত নিজে 100 পাইছিলো বহুত ল'ৰা ছোৱালী পঢ়ি আছে সিমিলাৰলি সায়েন্সৰ কোৰ্স আছে মই পঢ়াও 1500 সোশ্যালৰ কোৰ্স আছে মই এটা ইংলিছ মিডিয়ামত কোৰ্স আছে সোশ্যালৰ জন্তু আকাশ সাৰে পঢ়ায় এটা আছামিজ মিডিয়ামত আছে মই পঢ়াও আৰু জিওগ্ৰাফিৰ নোটস আছে এই গোটেইখিনি তোমালোকে ক'ত পাবা মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰা তাতে গৈ এই জন্তু 10k প্লাস ডাউনলোড 4.4 ৰেটিং আছে ক্লাস 10 মেইনত যাবা তাতে গৈ তোমালোকে নিজৰ মৰ্জিমতে কোৰ্সটো পারচেজ কৰিলা প্ৰথম কথা এই কোৰ্সটো পারচেজ কৰোতে তোমালোকে অনলাইন পেমেন্ট কৰিব পাৰা স্ক্যানাৰ আহি যায় তাতো পইচা দিব পাৰা আৰু আগৰ যিমান বিলাক ৰেকৰ্ডেড ক্লাস হল সেই গুটে ৰেকৰ্ডেড ক্লাস বিলাক তোমালোকে ইয়াতে আগৰ ক্লাস বিলাকো পাই যাবা কোনবা যদি চোৱা নাই ইয়াতে কামাৰ কোৰ্স বিলাকত কি পাবা জানানে লাইভ ভিডিও থাকিব ঠিক আছে লাইভ ভিডিও থাকিব তাৰপিছত ৰেকৰ্ডেড ভিডিও থাকিব ইয়াৰ উপৰি তোমালোকক ধৰা মক টেষ্ট থাকিব প্ৰত্যেক চেপ্টাৰৰ পৰা মক টেষ্ট কৰাই দিও আমি আৰু ইয়াৰ উপৰিও তোমালোকক লাইভ ডাউট সেশন লওঁ দেওবাৰে গাইডেন্স দিও আৰু ক্লাছৰ নোটস থাকে যেতে মন যায় তোমালোকে ৰেকৰ্ডেড ক্লাছ খিনিও চাব পাৰা প্ৰত্যেকটো বস্তুৰে মই কেয়াৰ লওঁ আৰু বহুত ল'ৰা ছোৱালী যোৱা